বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলে, মই এটা ভ্লগ। তো আজি যিহেতু বহাগৰ বিহু, তো বহাগৰ বিহু বুলি আজি গাঁৱলৈ আহিছোঁ। এইটো গেটাপত আহিছোঁ এজনী ভণ্টি, বাকী মাহেঁতি আহিছে, পিছফালে স্কুটিত আহি আছে। আমি ভণ্টি মই বাইকত আহি সোনকালে পাই গ'লে নিগৈ বলক এতিয়া গাঁৱৰ ৰাস্তা পালোহি। এইটো গাঁৱৰ ৰাস্তা। বলক এতিয়া গৈ লওঁ ঘৰ পৰা মানে ব্লগ কণ্টিনিউ কৰিছোঁ। বলক গাঁৱৰ ঘৰ পাই গ'লোঁ। এজনী নিগ ওলাই আছে। বলক ভিতৰলৈ যাওঁ। আইতাহঁতি আছে পিছফালে কিবা কিবি কৰিছে। বলক ব্লগটো এনেকৈ কণ্টিনিউ কৰিছে। তাতে কি বুলিলে বাকী বলক এতিয়া এনেকৈ আকুলৰ গাৰ্লফ্ৰেণ্ড বহি আছে ইয়াত। আকুল চাই দিয়া, এইটো আকুলৰ গাৰ্লফ্ৰেণ্ড বোলে বিহু খাবলৈ আহিছে আমাৰ ঘৰত। এই নিগৈ দাদা এখন ফটোখন সেইদিনাখন আমি লেটিং মাৰিছিলে গৈ বোলে এইকেইটা ঘৰৰ পৰা ওলাই আহিলোঁ। দেন তাৰ পৰা হুঁচৰি চাব যাওঁ। হুঁচৰি কি বুলি কয়, হেৰেং নে কি বুলি কয়, হেৰেং পাতিছে দিন চাবলৈ। এখন বাইকখন ইয়াত আছে, দাদাহেঁতি আহিছে, ভাইটিও আহি আছে। বলক এইকেইটা আহি আছে। এইকেইটা লৈ ধুতি চুতি পিন্ধি গৈ দেন ব্লক হুঁচৰিলৈ যাওঁ এবাৰ। ভাইটিক লৈ পাই গ'লোঁ। দাদা এটা ঘৰটো ইয়াত ধুতি চুতি পিন্ধি দেন ব্লক এতিয়া হুঁচৰিলৈ যাওঁ। ভালনে? এইখিনি কপৌ ফুল কাৰোবাক লাগিলে ক'ব, মোক কণ্টেক্ট কৰিব, কমেণ্ট দিব। প্ৰায় গৰম দিছে। বলক বলকে নেক্সট ঘৰত যাম চাগে। তো চাগৈ মোৰ লগত আছে আকুল। বলক এতিয়া
পুৰা গৰম দি গৈছে বলক পুৰা বিহু চিহু চাই আহিলোঁ দেন এতিয়া ফটো মাৰিব বুলি এজনীয়ে ফটো চটো মাৰোঁ ৰেণ্ডিংকৈ বোলে ফটো চটো মাৰিলোঁ দেন তাৰপিছত ঘৰত যাওঁ ঘৰত ভাত পানী খাই আছিলে যাওঁ চাই ঘৰলৈ বলক এতিয়া ফটো চটো মাৰি লওঁ আৰু ডাইৰেক্ট ঘৰলৈ গৈছোঁ এই টিকলিজনী ঘৰ এইটো সেইটো আমাৰ ঘৰটো দেন বলক এতিয়া যাওঁ ঘৰলৈ ঘৰত গ'লে ভাত পানী খাওঁ দেন তাৰপিছত আকৌ বৰবলৈ যাওঁ বলক আৰু তেনেকৈ কণ্টিনিউ কৰিছোঁ ভ্লগটো আৰু যোনে নতুন আহিছে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো বলক